আজি 2023 চনৰ 15 আগষ্ট। আজি আমাৰ ৭৭ সংখ্যক স্বাধীনতা দিৱস। 1947 চনৰ 15 আগষ্ট তাৰিখে ভাৰতে ব্ৰিটিছ শাসনৰ পৰা মুক্তি লাভ কৰিছিল। সেইকাৰণেহে আজি আমি স্বাধীন ভাৰতৰ নাগৰিক হ'ব পাৰিছোঁ। আমাক স্বাধীনতা প্ৰদান কৰা সংগ্ৰামটো অধিক কঠিন আছিল। এই সংগ্ৰামত আমাৰ দেশৰ হাজাৰ হাজাৰ লোকে প্ৰাণ ত্যাগ কৰিব লগা হৈছিল। আজি মই এই প্ৰাতঃপ্ৰাংগণত আমাক স্বাধীনতা প্ৰদান কৰা সকলো সাহসী যোদ্ধালৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৱে 1947 চনৰ 15 আগষ্ট তাৰিখে দিল্লীৰ লালকিল্লাত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে। তেতিয়াৰ পৰাই প্ৰত্যেক স্বাধীনতা দিৱসত ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে লালকিল্লাত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে। এই দিনটোত আৰু গণতন্ত্ৰ দিৱসত ভাৰতৰ সকলো চৰকাৰী বেচৰকাৰী অনুষ্ঠানত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰা হয়। আজি মই এই পবিত্ৰ দিনটোত স্বাধীনতা দিৱসৰ বিষয়ে দুই এষাৰ ক'বলৈ পাই নিজকে বহুতো সুখী অনুভৱ কৰিব পাৰিছোঁ। আপোনালোকে মোক এই বহুমূলীয়া সুবিধা দিয়াৰ বাবে মই আপোনালোকৰ ওচৰত কৃতজ্ঞ হৈ থাকিম। মই মোৰ বক্তব্য ইয়াতে সামৰিলোঁ। ধন্যবাদ। জয় হিন্দ।